নমস্কাৰ ছাৰ বাইদেউসকল, লগতে মোৰ বন্ধু বান্ধৱীসকল। আপোনালোকে ইতিমধ্যে অৱগত যে অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামৰ এটা আঁচনি হাতত লৈছে, য'ত 17 ছেপ্টেম্বৰ 2023 তাৰিখে পুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত সমগ্ৰ ৰাজ্যত 100 কোটি গছপুলি ৰোপণ কৰা পদক্ষেপ হাতত লৈছে। তাত আমাৰ বিদ্যালয়, মহাবিদ্যালয় আদিকে কৰি NGO আদি সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠানে অংশগ্ৰহণ কৰিব লাগিব। তাৰ বাবে গাঁও পঞ্চায়তবিলাকে ইতিমধ্যে বিনামূলীয়া গছপুলি বিতৰণ কৰি আছে। এতিয়া কথা হ'ল, ফটো অকল আপলোড কৰিলেই নহ'ব। আপোনাৰ ফটোখনত জিঅ'টেগ বা টাইম আদি থাকিব লাগিব। অৰ্থাৎ আপোনাৰ ফটোখনৰ তলত আপোনাৰ প্লেচ, ডেট, টাইম আদি থাকিব লাগিব। এতিয়া আপোনালোকে জিঅ'টেগ ফটো এখন কেনেকৈ তুলি আপলোড কৰিব মই দেখুৱাই আছোঁ। জিঅ'টেগ পাবলৈ আপুনি প্লে' ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰি ল'ব লাগিব, যিটো এপৰ নাম হৈছে GPS মেপ কেমেৰা। এতিয়া মই এপটো কেনেকৈ ডাউনলোড কৰি কেনেকৈ ফটো উঠাব মই দেখাই আছোঁ। প্ৰথমতে মই প্লে' ষ্ট'ৰত গৈছোঁ। প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰিছোঁ GPS, আপোনালোকক দেখাই আছোঁ GPS মেপ কেমেৰা। এয়া আহিছে, আপোনালোকে দেখিছে GPS মেপ কেমেৰা। তাত আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এপটো দেখা পাব। এয়া দেখিছে 4 নম্বৰত GPS মেপ কেমেৰা দেখা পাইছে। মই দেখুৱাই দিছোঁ, সেইটো মোৰ আগৰ পৰা ডাউনলোড কৰা আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত মই এপটো অ'পেন কৰি দেখাইছোঁ। GPS মেপ কেমেৰা মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব। এনেদৰে মই এই শিশুটোৰ ফটো লৈছোঁ। শিশুটোৰ ফটোৰ তলত তেওঁৰ এড্ৰেছ, সময়, তাৰিখ সকলোখিনি আহি গৈছে। এনেদৰে ফটো মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখুৱাইছোঁ, ক্লিক কৰা ফটোখন মই ফটোৰ পৰা আনি দেখাইছোঁ। দেখিছে এইখন ফটো, ক্লিক কৰাৰ পিছত এইখন ফটো আপোনালোকে দেখিছে। এনেদৰে আপোনালোকে ক্লিক কৰি অমৃত বৃক্ষ আন্দোলন এপত আপলোড কৰিব লাগিব। আপোনালোকে ফটো আপলোড কেনেদৰে কৰিব তাৰ ভিডিঅ' মই আগতে মোৰ চেনেলত আপলোড কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব। মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব। ডেছক্ৰিপশ্যনৰ লিংকত গৈ আপুনি ভিডিঅ'টো চাই লওক, আপুনি ফটোখন কেনেদৰে আপলোড কৰিব। ধন্যবাদ।